মাছ 2 মিলিয়ন টাকা লাভ সব। আসসালামু আলাইকুম মাই ইউটিউব ফেমিলি, মাই কিচেন কুইন। পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ, আল্লাহৰ ৰহমতত আমিও বহুত ভালে আছোঁ। তো আজি এঠাইত যাবলৈ ওলাইছোঁ। এঠাইত মানে মাৰ ঘৰলৈ যাম। বহুত দিন যোৱা নাই, মায়ে বাৰে বাৰে মাতি আছে, সেইকাৰণে ভাবিলোঁ আজি অলপ ঘূৰি আহোঁ। মানে ডাঙৰ ল'ৰাটো আহিলে, আজি মানে বন্ধ আছে, একদিনৰ কাৰণে সি মানে ঘৰলৈ আহিছে, সেইকাৰণে ভাবিলোঁ তাকো লৈ যাওঁ, ফুৰি আহোঁ। আৰু সৰু ল'ৰাটো কালিয়ে গুচি গ'ল, সি একদিন থাকিব বুলি, তাকো লৈ আহিম আৰু আমিও ফুৰি আহিম। তো বলক মাৰ ঘৰখন আপোনালোকক দেখুৱাম। মোৰ মাৰ ঘৰত দেখুৱাবলৈ একো নাই, তথাপি আজি মানে দেখুৱাম আৰু মায়ে কিচেন গাৰ্ডেনিং কৰিছে সেইটো চাম। তো এজন স্মাৰ্ট মহিলাই কিচেন গাৰ্ডেনিং কৰি কেনেকুৱাকৈ মানে নিজৰ সংসাৰৰ টকা পইচা ছেভ কৰিব পাৰে, সেইটো আইডিয়াটো ল'ব পাৰিব আজি। তো ৰাস্তাত গাড়ীখন ৰখাই ইয়াতে মিঠাই ল'ম বুলি আহিলোঁ। তো আজি ফল মূল নলওঁ, কালি মিষ্টাৰে গৈছিলে, তেখেতে কালি ফল মূল লৈ গৈছিলে, আজি সেইকাৰণে অলপ মিঠাই ল'লোঁ। ফাইনেলি মিঠাই লোৱা হ'ল, এতিয়া আমি যাম বাৰু। তো আমাৰ 40 মিনিটমান লাগিব যাওঁতে। মানে চিধা ৰাস্তাৰে গ'লে অলপ কম টাইম লাগে, কিন্তু ৰাস্তাটো বেয়া আছে মাজতে, সেইকাৰণে অলপ ঘূৰি যাব লগা হৈছে, সেইকাৰণে অলপ টাইমটো বেছি লাগিব। বলক তেন্তে মাৰ ঘৰলৈ। তো আমি আহি ঘৰ পালোহিয়েই, আৰু ইয়াতে ঘৰৰ মানে ছাইডতে সন্মুখতে দেখিছে বহুত ডাঙৰ এটা কাগজি নেমৰ গছ আছে। মানে বহুত কিবা কিবি গছ লগাই থৈছে মায়ে ঘৰত, সেইবিলাক চাম আজি। আৰু এইখন মোৰ মাৰ ঘৰ, এটা সৰু পকী ঘৰ, এইটোত মায়ে থাকে। আৰু ইফালে আমি পিঠা খালোঁ, তাৰপিছত পোলাও বনাইছিলে, সেইবিলাকো আমি খালোঁ, ভাত খালোঁ। এতিয়া বলক মাৰ কিচেন গাৰ্ডেনটো আপোনালোকক দেখুৱাওঁ। মোৰ কিন্তু গাৰ্ডেনিং কৰি বহুত ভাল লাগে, কিন্তু মই অকলে নোৱাৰোঁ। মোৰ ঘৰত কিন্তু মানে হাজবেণ্ডৰ ঘৰত বহুত জেগা আছে, কিন্তু মই অকলে কিমাননো কৰিম। তথাপি যে অলপ পাৰোঁ কৰোঁ, যিহেতু ভাল লাগে, আৰু ঘৰৰ বস্তুবিলাক খায়ো ভাল লাগে, যিহেতু মানে সাৰ দিয়া নহয়, গোবৰ সাৰেৰে কৰা হয়, সেইকাৰণে খায়ো সোৱাদ লাগে। আৰু পইচাও ছেভ হয়, কিন্তু ঘৰত যদি আমি চব্জিবিলাক নিজে উৎপাদন কৰি খাব পাৰোঁ। কাৰণ বজাৰত চব্জি কেতিয়াবা বহুত দাম হয়, তেতিয়া যদি আমাৰ ঘৰত চব্জি থাকে, ঘৰত চব্জি খালে ভালো লাগে আৰু বহুত টকা ছেভ কৰিব পাৰে আমি। আৰু এজন গৃহিণীয়ে ইচ্ছা কৰিলে এডোখৰ মাটি থাকিলে নিশ্চয় এনেকুৱাকৈ কিচেন গাৰ্ডেনিং কৰি বহুত টকা ছেভ কৰিব পাৰে। কাৰণ এজন গৃহিণীয়ে পাৰে সংসাৰৰ উন্নতি কৰিবলৈ। কাৰণ টকা ইনকাম কৰাটো যিমান সহজ, তাতকৈ ছেভিং কৰাটো বহুত টান। কাৰণ ছেভিং কৰাটোৱে হৈছে মেইন। টকা যিমানেই ইনকাম নকৰক, ছেভিং কৰিব নোৱাৰিলে সেই টকা নাথাকে। গতিকে কিছুমান মানুহে চাব অলপ ইনকাম কৰিও ধুনীয়াকৈ চলিব পাৰে, মানে টকা পইচা মেনেজ কৰাটোৱে হৈছে বহুত ডাঙৰ কথা। আৰু কিছুমানে বহুত টকা ইনকাম কৰিও ভালকৈ চলিব নোৱাৰে। আৰু এজন গৃহিণীয়ে পাৰে এইটো, কাৰণ নাৰীয়ে নোৱাৰে এনেকুৱা কাম নাই, কিন্তু ইচ্ছা থাকিব লাগিব। চাওক মায়ে কিমান ধুনীয়াকৈ গছবিলাক লগাই থৈছে, বেঙেনাৰ গছ, জলকীয়াৰ গছ, বহুত কিবা কিবি আছে। মায়ে কিন্তু ইচ্ছা কৰিলে এইবিলাক নকৰিলেও হ'লহেঁতেন, কিন্তু যিহেতু ঘৰত মাটি আছে, ইমান ধুনীয়া জেগা আছে, কিয়নো বহি থাকিব। আৰু বহি থাকিলে আমাৰ বেমাৰ আজাৰো হয়, গতিকে নিজে কাম কৰি থাকিলে বেমাৰ আজাৰো কম হয় মানুহৰ। আৰু নিজৰ ঘৰৰ বস্তুবিলাক খালে আমাৰ সেইবিলাকো উপকাৰ হয়, কাৰণ বজাৰৰ যিবিলাক চব্জি, সেইবিলাক কিন্তু বহুত সাৰ ব্যৱহাৰ কৰে, কীটনাশক ব্যৱহাৰ কৰে, সেইবিলাক আমাৰ শৰীৰৰ কাৰণে কিমান অপকাৰী আপোনালোকে জানে। গতিকে ঘৰত এনেকুৱাকৈ অৰ্গেনিকভাৱে বস্তুবিলাক কৰি খাব পাৰিলে কিমান ভাল লাগে।
আৰু সেয়া পিছফালে এটা ডাঙৰ গছ দেখিবলৈ পাইছে, সেইটো আমলখিৰ গছ। আমলখিৰ গছো আছে আমাৰ ঘৰত, বহুত কিবা কিবি গছ আছে। গোটেইখিনি বাৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মানে ভিডিঅ'টো বহুত লম্বা হৈ যায়। ইফালে ডাটা গছ লগাইছিলে, দেখিছে কিমান দীঘল হৈছে, চাংখন চুইছেগৈ। আৰু ইফালে হালধি, মিঠা আলুৰ গছ, কচু গছ। ইফালে যে কচু গছবিলাক আছে, এইবিলাক অলপো গলত নধৰে। ইয়াৰে লতি খাব পাৰি, কচু ঠাৰি পাত চব খাব পাৰি, আৰু এইবিলাক কিমান শৰীৰৰ কাৰণে ভাল আপোনালোকে জানে। আৰু পুদিনাও হৈছে, পুদিনাটো কিমান ভাল আমাৰ কাৰণে এইটো জানে। গতিকে শ্বৰ্টকাটকৈ দেখুৱালোঁ আপোনালোকক কিটচেন গাৰ্ডেনটো, আৰু আমি গুচি আহিলোঁ ইতিমধ্যে। আৰু মায়ে কি কি দি পঠিয়ালে সেইবিলাক আপোনালোকক দেখুৱাম। মায়ে আৰু বহুত কিবা কিবি চব্জি দিব খুজিছিলে, মই অনা নাই, কাৰণ ইমান চব্জি আনিলে খাব নোৱাৰি, পিছত বেয়া হৈ যাব। ফ্ৰিজত থ'লেও মানে সেইবিলাক পিছত খাই ভাল নালাগে। তো মাকৰ মৰমৰ বস্তুবিলাক আপোনালোকক দেখুৱাই আছোঁ। বহুত মৰমেৰে দিছে, আৰু ঘৰৰ বস্তু খায়ো সোৱাদ লাগে। ইয়াতে জহা ভোলবিলাক আনিলোঁ। জহা ভোল মই বহুত ভাল পাওঁ, মিষ্টাৰেও ভাল পায়। আৰু কেইটামান বিলাহী আনিলোঁ, কোমোৰা আনিলোঁ এটা সৰু চাই। মাৰ কোমোৰা হৈছে বহুত, সৰু চাই এটা আনিলোঁ, যিহেতু আমি মানুহ কম, 3জনে খাম। মানে সৰু ল'ৰাটোৱেতো চব্জি সিমান নাখায়েই, আমি 2জনেই খাব লাগিব। আৰু আলুৰ শাক আনিলে মিষ্টাৰে। এইটো মিঠা আলুৰ শাকটো কিন্তু আমাৰ শৰীৰৰ কাৰণে বহুত ভাল, মানে ইয়াত বহুত আইৰণ থাকে। আৰু এইটো সৰু মাছেৰে চৰচৰি কৰিলে বহুত ভাল লাগে, নদীৰ মাছেৰে চৰচৰি কৰিম এইটো। মাকৰ মৰমবোৰ, মানে মৰমৰ তুলনা নাই আৰু, ক'ব নোৱাৰি। মাক থাকিলে মাকে যে কিমান মৰম কৰে, সেইটো আমি অনুভৱ কৰিব পাৰোঁ। মানে বহুত ভাল লাগে আৰু মাক যেতিয়া থাকে, ঘৰলৈ যাবলৈ মানে মনত পৰে, যাব ইচ্ছা কৰে। আৰু ইফালে আমলখিও দি পঠিয়ালে। আমলখিবিলাক মিষ্টাৰে কৈ আছে আচাৰ কৰিবলৈ, তেখেতে লৈ যাব। আমলখিৰ আচাৰ কিন্তু বহুত সোৱাদ লাগে, আৰু এইবিলাক লোকেল আমলখি হয়। লোকেল আমলখিটো বহুত ভাল আমাৰ খোৱাৰ কাৰণে। মানে বজাৰত পায় এটা হাইব্ৰিড, সেইটোতকৈ কিন্তু লোকেলটো বহুত ভাল। আৰু ইফালে আমো দি পঠিয়াইছে, এইবিলাক লোকেল আম, ঘৰৰে আম। আৰু আমবিলাক কিন্তু বহুত সোৱাদ, দেখাত সৰু সৰু কিন্তু খাওঁতে বহুত সোৱাদ লাগিছে, মিঠা আৰু মানে বেলেগ এটা টেষ্ট, আৰু মানে ভাল লাগিছে। কিছুমান আম আছে নহয়, ঘৰৰ হ'লেও মানে খাই ভাল নালাগে। আৰু বহুতখিনি পিঠা দিলে, পিঠা আমি তাতে খায়ো আহিলোঁ, আৰু মায়ে বহুতখিনি দিও পঠালে ঘৰত খাবলৈ। এইটো পিঠা মই বহুত ভাল পাওঁ, আৰু আমাৰ ঘৰত চবেই ভাল পায়। ময়ো বনাইছিলোঁ কেইদিনমান আগতে, মানে বনোৱাৰ পিছত বেছি টাইম নালাগে শেষ হ'বলৈ। এতিয়া আমি বেছি টাইম থকা নাই নহয়, বেছি এটা খাব নোৱাৰিলোঁ, সেইকাৰণে মায়ে দি দিছে ঘৰত খাবলৈ। আৰু দুটা কঁঠালো আনিলে মিষ্টাৰে, এখেতে মানে কঁঠাল ভাল পায়। মই ইমান এটা ভাল নাপাওঁ কঁঠাল, মানে আৰু গৰমত খাব নোৱাৰি, কঁঠাল খালে গেষ্ট্ৰিক বাঢ়ে, আৰু সিমান এটা ভাল নাপাওঁ মই। কঁঠালৰ গুটিকেইটা ভাল লাগে চব্জি খাবলৈ। আৰু ইয়াত দেখিছে মাৰ মৰমৰ বস্তুখিনি ভিডিঅ' কৰি ৰাখিলোঁ, পিছত চাব পাৰিম। যি হওক, ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানতে।